Hello, welcome to the another day of my life. স্কুল যাবলৈ ৰেডি হৈ আছোঁ আৰু আজিও চুলিখিনি ধুই লৈছোঁ আৰু ভাবিছোঁ আজি অকণমান নিজকে বেছি ধুনীয়া কৰি সজাওঁ। মই নাভাবোঁ যে নিজক সজাই পৰাই ৰখাটো কিবা বেয়া কথা হয়। নিজকে ভালদৰে সাজি কাচি থাকিলে কিবা এটা ভিতৰৰ পৰা কনফিডেন্স পোৱা যায় আৰু এইটো মোৰ ক্ষেত্ৰত প্ৰায়ে হয়। চ' মই নিজকে যিমান পাৰোঁ সিমান ধুনীয়াকৈ সাজি কাচি ৰাখিব যত্ন কৰোঁ। মায়ে বনাই দিয়া মেগী আৰু বাইদেউৰ পৰা লৈ অহা পাৰফিউম মাৰি মই প্ৰায়খিনি ৰেডি হৈ গ'লোঁ স্কুল যাবলৈ। মাজতে ফুট এটা লগাই চালোঁ, কিন্তু কিবা ভাবিলোঁ আকৌ ফুটটো এৰি দিলোঁ, নলগালোঁ। একেদিন আমাৰ ইয়াতে বহুত বৰষুণ যাই আছে, ৰাতি ৰাতি সদায়ে বৰষুণ আহে, তাৰ কাৰণে বাট পথ পিছল হৈ আছে। ল'ৰা ছোৱালীবিলাকৰ লগত কথা কওঁতে কেতিয়াবা মুখ বিষাই যায়। তথাপি উপায় নাই, নিজৰ দায়িত্বটো কৰিবই লাগিব আৰু এনেকৈ ব্ৰেক পালে মাজে মাজে নিজকে লুক আউট কৰাটো মোৰ হেবিট হৈ গৈছে। ব্ৰেকৰ টাইমত খালোঁ ৰঙা চাহ আৰু ৰুটি। এনেকুৱা সময়ত ৰঙা চাহ একাপৰ বহুত প্ৰয়োজন হয়। চাহে মাইণ্ডটো কেনেকৈ ৰিফ্ৰেছ কৰিব পাৰে মাত্ৰ কেৱল চাহ প্ৰেমীসকলেহে গম পাব। আজিলৈ ইমানেই, বাই বাই।